হয় কেন লাগি আছে? বহুত ভাল লাগি আছে বাইদেউ এক্সাইটেড চলো মিস্টাৰ শেখৰুল স্যার অলপ মানে সোনকালে অহাটো হৈ গ'ল oh ৰেডি কৰি আছে অসুবিধা নাই আমি ফটো চটো এতিয়া অলপ ক্লিক কৰিম photo. Hey guys, what's up? I hope you all are doing well. So আজি আমি বহুত গৈ আছো শেখৰুল right ওজাই কিয় আজমল হাউস yes so আজি গৈ আছো আজমল হাউসত মানে আমাক মাতিছে শেখৰুল মই আৰু ৱাহিদুল ছাৰ যাব আৰু ফাৰ্ষ্ট ইয়াৰৰ আমাৰ জুনিয়ৰ দুটা যাব মানে আমাৰ ইয়াত 4 বছৰ হ'ল ন শেখৰুল অলমষ্ট তো 4 বছৰত আমি প্ৰথমবাৰ আজমল হাউসত গৈ আছো মানে এণ্ড উই আৰ ভেৰি লাকি চ' হওক পাওঁ মই দেখাব চেষ্টা কৰিম যিমানখিনি তাত আমি বদৰুদ্দিন আজমল ছাৰক লগ কৰাৰ চেষ্টা কৰিম এণ্ড তেওঁ থাকিব বুলি শুনিছোঁ ত' তেওঁ কিমানখিনি কাম কৰি আছে বৰ্তমান আপাৰ আছামত সেইটো প্ৰুভ কৰিছে যে মানৱতা আটাইতকৈ ডাঙৰ ধৰ্ম চ' তেওঁক লগ কৰাৰ চেষ্টা কৰিম ৱাচ দিছ ভিডিঅ' টিল দি এণ্ড এই ভিডিঅ'টোৰ লগত পলিটিক্সৰ কোনো কানেকশ্যন নাই হয় নহয় উই আৰ ষ্টুডেণ্টছ আমি যাম বাৰু আমাক মাতিছে তাত চ' হ'ব ৰ'ব আমি স্কুটি লৈ হোজাইলৈকে নাযাওঁ আমি মানে স্কুটিখন কলেজত থ'ম তাৰপৰা আমি 4 চকা এখন লৈ যাম ছাৰ যাব আৰু আমি গোটেইকেইটা যাম আৰু মই চাৰ্জাৰটো লৈ লওঁ কাৰণ চাৰ্জাৰ লাগিব ন চাৰ্জ শেষ হৈ গ'লে ক'ৰবাত লগাই দিম আমি আজমল হাউচত যোৱাৰ কাৰণটো হ'ল আমি যিদিনাখন বান সাহায্য সংগ্ৰহ কৰিছিলোঁ চ' সেইখিনি বদৰুদ্দিন আজমল চাহাবৰ হাতত দিবৰ কাৰণে চ' গাইছ আমি ওলাই গ'লোঁ ইপিনে লগত আছে মিষ্টাৰ ৱাহিদুল মিষ্টাৰ শেখৰুল আৰু ইপিনে ছাৰ আছে ছাৰ এক্সাইটেড নেকি ভিজিট কৰিছে বহুত ত' এয়া আমাৰ ফাৰ্ষ্ট টাইম হয় চ' চলো ইপিনে আমাৰ আছে ভাইটিসকল দীপজ্যোতি আৰু বিশ্বজিৎ চলো আমি ফাইনেলি আহি পাই গ'লো হোজাই এণ্ড উই আৰ এবাউট টু ৰিচ আৱাৰ ডেষ্টিনেশ্যন চ' কিমান দূৰ হ'ব ছাৰ ইয়াৰ পৰা আৰু আগতে গাইজ ৱেলকাম টু আজমল হাউচ চকুতে তোমাৰে সিঁচি দিলো মৰমকে চিনাকি চিনাকি हम लोग आ चुके हैं दोस्तों चलो মাহি আমি যিটো দেখা পালো এইটো হ'ল মৰমৰ জুবিন দা মানস দা আৰু টু গ্ৰেটেড ফিলান্থ্ৰপিষ্ট ইন ওৱান ফ্ৰেম প্ৰাইড অফ আছাম জুবিন গাৰ্গ এণ্ড লেট হাজী আজমল হৈছে আপোনালোকে দিব্যজ্যোতি ভাই কেনে এনেকুৱা লাগিছে মই কিবা আম্বানীৰ হাউচত আহি গৈছো এনেকুৱা ফিল লাগিছে আৰু মানে বেলেগ ফিল हम लोग आसाम के रिचेस्ट वो में है इंसान के घर में चलो 1000 करोड़ हाउस या 1000 करोड़ हमारा आसाम का अंबानी ফটো ক্লিক কৰিব গৈ আছো আমি হয় কেন লাগি আছে বহুত ভাল লাগি আছে বাইদেউ এক্সাইটেড চলো মিস্টার শেখরুল লেটস ক্লিক সাম ফটোজ এন্ড দেন আমি তাত যাম বহুত ধুনীয়াকে সজাইছে বাৰু আৰু मजा आ रहा है कुछ अलग फील है यहाँ पर मतलब लग रहा है कि कहीं है हम আমি মানে মেইন কেছটো কি হ'ল বেছি সোনকালে আহি গ'ল ন ছাৰ অলপ মানে সোনকালে অহাটো হৈ গ'ল ৰেডি কৰি আছে অসুবিধা নাই আমি ফটো চটো এতিয়া অলপ ক্লিক কৰিম ফটো চটো ক্লিক কৰিম ছাৰ আৰু আগতে কেইবাৰ আহিছে বহুত বাৰ আহিছোঁ বহুত বাৰ আহিছে ন আমিতো আৰু 4 বছৰ হৈ গ'ল মোৰ 5 বছৰ চলি আছে ইয়াতে তো বহুত আমি বিভিন্ন কামত আহিব লগা হৈছে ছাৰ আহিছে ছাৰৰ ইমান মানে এক্সাইটমেণ্ট নাই যিহেতু ফাৰ্ষ্ট টাইম নহয় আমি এক্সাইটেড কাৰণ ফাৰ্ষ্ট টাইম হয় ন ডেটছ ৱাই সিহঁতক ফটো ক্লিক কৰি দিলোঁ কেইখনমান মোকো দুখনমান দিছে আৰু মই সদায় কেমেৰাৰ পিছতে থাকোঁ আপোনালোকে গম পায় চ' আৰু ষ্টুডেণ্টছ আহিছে দুখন বাছ দি ছুপাৰ 40 পৰা ছুপাৰ 40 পৰা এটা বস্তু দেখা পালোঁ ইয়াত মানে গছ গছনিৰ নাম লিখা আছে ইয়াত জেক ফ্ৰুইট আৰু চাইণ্টিফিক নামো লিখা আছে এইটো চাওক তাত মানে আমাৰ এইখন কলেজৰ আছিল আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল চৌধুৰী বজাৰ চ' এইখন বিচাৰি উলিয়ালোঁ আমি চ' মানে কি হ'ল এইখন আমাক এই বক্সটো এতিয়া আমাক দিলে আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল চৌধুৰী বজাৰ আমাৰ নাম লিখা আছে চ' আমি টোটেল কালেক্ট কৰিলোঁ 19,645 ৰুপিজ ডিপ'জিট টু বেংক একাউণ্ট ডিপ'জিট আৰু নেক্সট আমাক দিলে মানে এইটো লৈ যাবৰ কাৰণে যেতিয়া আমাৰ কলেজত মাতিব আমাৰ কলেজৰ এই চ' কোনোবাই সেই প্লে কাৰ্ড লৈ যাব লাগিব আৰু চ' আপোনালোকে দেখা পাইছে ষ্টেজত মৌলানা বদৰুদ্দিন আজমল আহিছে চ' আমি গোটেইখিনি মানে যিমান কলেজ আছে তেওঁলোকে বক্সখিনি লৈ তেওঁৰ হাতত দিব লাগিব চ' এতিয়া বলক আমি যাওঁ এতিয়া তেওঁক যেতিয়া মাতা হ'ব আমি গোটেইখিনি যাম আৰু
তো গাইছ ইমান সময় ৱেইট কৰি কৰি খানাটো পালোঁ ন আৰু পেট পূজা অলপ কৰিলোঁ এইপিনে গোটেইকেইটা তো ফাইনেলি हम लोग निकल चुके हैं यहाँ से কেনেকুৱা লাগিল দীপ বহুত মজা লাগে মিক্স প্ৰাউড ফিল হৈ আছে মিক্স ৰিভিউ মানে হাবুৰ লগত মিট কৰিলো ফটো উঠিলো সেইটোৱে মই আৰু সি আহি গ'ল ফটোত মই গৈ বহুত চালা খেলাৰ কা ইয়াৰ তো গাইছ এই মাল দুটা লৈ ল'লোঁ আপোনালোকে চাব পাৰে আজমল চিনিয়ৰ ছেকেণ্ডাৰী লৈ আহিছিলোঁ 24 টকা স্কুলত ফ্লেক্স মাৰিব পাৰিম যে এইবিলাক লৈ আহিছো লৈ আহিলোঁ একদম পূৰা